দিনা দেখা নাই, যোৱা নাই ড্ৰাইভাৰে ৰখি আছে, ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে, একেবাৰে ভাড়া দিব পৰা নাই, সেইকাৰণে যোৱা নাছিল। UPPL আছে, ইয়াত আমি নাথাকিম, স্পষ্ট কথা। UPPL আউট, BPF ইন। মহিলা পাব, মহিলা পাব আৰু শুভেচ্ছা যাচিলোঁ। যেন হওক, আমি এটাই কথা, সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় বিজেপি দলৰ MCLA সকলে হওক, EMA হওক বা UPPL দলৰ MCLA সকলে হওক বা EMA হওক বা আমাৰ BPF দলৰ MCLA সকলে হওক বা EMA হওক বা MLA MP যিমান আছে BTC অঞ্চলৰ সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে। যদি সকলোৱে মানে সমৰ্থন কৰে, মই ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে। অৰ্থাৎ আমাৰ স্বাৰ্থটো হ'ল BTC উন্নয়ন হ'ব লাগে। BTC উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ। অৰ্থাৎ আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ CM নিশ্চয় আমাক সহায় কৰিব। BTC সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে চবে নিশ্চয় আমাক সহায় কৰিব, এইটো মই কামনা কৰিছোঁ। এইটো পিছৰ কথা, এইটো বহুত প্ৰক্ৰিয়া আছে, কাম কৰিব লগা বহুত চিষ্টেম আছে। এইটো চিষ্টেমবিলাক শেষ হ'লে নিশ্চয় কৰিব পাৰিম। মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ, আমাৰ PMB বিৰোধী মিটিঙত আপোনালোকে শুনিছোঁ যে আমি য'ত UPPL আছে ইয়াত আমি নাথাকিম, স্পষ্ট কথা। UPPL আউট, BPF ইন। এইটোতো প্ৰক্ৰিয়া চলি আছে এতিয়া। UPPL নাথাকিবই, UPPL নাথাকে। আজি আমাৰ চিফ ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পীকাৰ হিচাপে আমাৰ চিফ ছেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে সেইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী EM সকলে ঠিক হ'ব। এইটোতো কেতিয়াবাই চেছ কৰি দিছোঁ মই। কেইজনীয়া হ'ব মানে এইটোৱে, আগৰ UPPL চৰকাৰৰ নিচিনা EM নাথাকিব। আমাৰ প্ৰপৰ্চনেল 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব, স্পীকাৰ ডেপুটি স্পীকাৰ লৈ পেলাই 16জন হ'ব। এইটোৱেই মহিলা পাব, মহিলা পাব চিয়ৰ। অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব। আমাৰ যিহেতু আজিহে আমি অটেকিং কৰিলোঁ, অলপ দেৰিকৈ হ'ব। অফিচিয়েল হোৱা নাই, খিৰিকী দিব পাৰিব। সেইদিনা দেখা নাই, যোৱা নাই ড্ৰাইভাৰে ৰখি আছে, ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে, একেবাৰে ভাড়া দিব পৰা নাই, সেইকাৰণে যোৱা নাছিলোঁ। কিন্তু মই কোনোৰকম কনভিন্স কৰিলোঁ, এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম। যোৱা নাছিল, 2 দিন আগত গৈছে। বিজেপিত যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি? বিজেপি কেইজন দিব ছাৰ ইন হ'লে? নাই, ইন মানে NDA যেতিয়া হ'ব, এইটোতো প্ৰক্ৰিয়া, এইটোতো নিয়ম। এটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব। 1জন হওক, 2জন হওক, 3জন হওক, কিবা একটাতো হ'বই। কিমান দিন লাগিব ছাৰ ইন হ'লে? কিমান দিন লাগিব এইটো আলোচনা চলি আছে। কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ, মুঠতে আলোচনা চলি আছে। 26ৰ ইলেকশ্যনৰ পিছৰ কথা। এতিয়া আমি অফিচ কৰিম, অফিচ কৰাৰ পিছত আমাৰ নেক্সট এইটো এতিয়া অক্টোবৰ মাহ, নৱেম্বৰ ডিচেম্বৰৰ পৰা আমাৰ চালু হ'ব।